हेलो एवरीवन আজি মই আপোনালোকৰ লগত শেয়াৰ কৰিব ওলাইছো মাছৰ মাথাৰে বনোৱা এটা ৰেচিপি তো আজি মই দুপৰীয়া ভাবিলো মাছৰ তিনিটা মূৰ আছিল হে কি বনাও তো ভাবিলো মায়ে ঘৰত বনাই খোৱা এটা ৰেচিপি বনাও সেই ৰেচিপিটো আপোনালোকৰ লগতো শেয়াৰ কৰিম বুলি ভাবিলো কিয়নো ভাল লাগিলে আপোনালোকক খাই চাব পাৰিব আৰু হয়তো বহুতে এই ৰেচিপিটো খাই পাইছে নোপোৱা বুলি নকওঁ কাৰণ যেহেতু আমি গাঁৱলীয়া মানুহ আৰু অসমীয়া মানুহ এটো মানে বেসিক্যালি এটা টাইপ অফ খাৰ বুলি কলেও ভুল নহয় তো আমি সবে এই ৰেচিপিটো খাই পাইছো তো মই কেৰাহী পাতি দিছো গেছত আৰু কেৰাহীটো গৰম হোৱাৰ পাছত মই কি কৰিম ইয়াত মিঠাতেল অকমান দিম মই তেল বহুত নিদিও কাৰণ কি আপুনি বেছি তেল দি পিনে মাছ ভাজিলে তেলটো বেছিকে হৈ গলে সেই তেলটো কোনো কামত নাহে আৰু মনত ৰাখিব পাৰিলে মাছ যেতিয়া আপুনি ভাজিব তেতিয়া আপুনি মাছটো নিমখ অকমান ছটিয়াই নিমখ খানি ললে হ'ব তাত এক্সট্ৰাকে হালধি খানিব কোনো দৰকাৰ নাই কাৰণ হালধি খানাৰ পিছত এই মাছৰ যেটো তেল থাকে মানে তেলত যি ভাজিব সেই তেলটো বেছি কলা হৈ যায় যাৰ ফলত সেই তেলটো পিছত কাম নোহোৱা হয় মানে আপুনি যদি মাছৰ জোলখন বহাই দিয়ে মাছৰ জোলখনো কলা হৈ যাব সেই কাৰণতে হালধিটো নিদিয়ে ভাল আৰু হালধি নিদিলেও আপোনাৰ মাছ পিস নিমখেৰে ভাজিলেও ধুনিয়া ৰঙা হ'ব বা যেনেকুৱা আপোনাক কালাৰ লাগে হেনেকুৱাই হ'ব ইয়া দেখিছে নহয় মই তেলখিনিত মাছৰ মূৰকেটা বহাই দিছো আৰু লাহে লাহে হেতাখনেৰে তাক লুটিয়াই দিছো আগতে মায়ে মানে এই ডিশটো বনায় আৰু মাছৰ মূৰ দলে এইটো বস্তু বনাবই এইটো মই বন্ধাকবি আৰু আপোনাৰ বেঙেনা কাটি লৈছো বন্ধাকবি একদম কোমল পাতটো নহয় যেটো আমি বুঢ়া পাত বুলি কওঁ আৰু বেছিভাগ মানুহে কি কৰে সেই পাতটো বজাৰত বন্ধাকবি আনাৰ পিছত এই অলপ বেছি ডাঠ পাত যেটো বুঢ়া ভাজি খাবলৈও নোৱাৰে সেই পাতটো কি কৰে বজাৰত পেলাই দি হেহে মই এইটো কাটি লৈছো আৰু খুন্দনাটোত মই 3-4 ফুট মান নহৰু দি অকমানকে ইয়াক খুন্দি লম তো এতিয়া মাছ ভাজি হৈ গল ন ভয় যোৱাৰ পিছত মই মাছৰ মূৰকেটা উলিয়াই থম আৰু এই তেলখিনিতে মই মোৰ নেক্সট কামখিনি মানে মই যি কৰিব লাগে কৰিম দিছে মোৰ তেলটো অলপ কলা হৈছে বাৰু নোহোৱা নহয় কিন্তু বৰকে কলা হোৱা নাই ইয়াত মই কি কৰিম পিয়াজ নিদিও পিয়াজৰ জাগাত দিম এই যে নহৰু 4 ফুটা মই খুন্দনাত খুন্দি লৈছিলো সেই 4 ফুটা নহৰু তাৰ পিছত মই ইয়াত বন্ধাকবি আৰু কি দিম আপোনাৰ বন্ধাকবি আৰু বেঙেনাখিনি যে মই কাটি থৈ দিছিলো ইয়াত মই বন্ধাকবি আৰু বেঙেনাখিনি দি দিম দি পিনে ধুনিয়াকে লৰাম আপোনালোকে ইয়াত হালধি নিদিব কাৰণ যেহেতু মই ইয়াত মানে খাৰ ইউজ কৰিম খাৰ মানে মই ইয়াত সোডা দিম তো আপোনালোকে যদি সোডা নিদিয়াকে এনে বন্ধাকবিৰে ভাজি খাব পাৰি বন্ধাকবি পাত আৰু বেঙেনাৰে ভাজি খাব পাৰি সোডা নিদিলে আপোনালোকে ইয়াত হালধি দিব আৰু সোডা দিলে হালধি দিব নালাগে কাৰণ সোডাত আমি কেতিয়াও হালধি ইউজ নকৰো সোডা বা খাৰ দিব পাৰে যদি ঘৰতে কৰা আপোনাৰ কলা খাৰ আছে ইয়া দিব পাৰে এবাৰ নেক্সট মই হিখিনি অলপমান ভাজা যোৱা লৈকে মই ইয়া দেখিছে নহয় গ্ৰাইন্ডাৰত আপোনাৰ আদা নহৰু আৰু জলকীয়া এটা পেষ্ট বনাই পিনে ইয়াত দি দিছো আৰু দি পিনে খিনি পুৰা ভাজি আছো তেল কমকে দিছো তেল বহুত বেছি দিয়া নাই পাৰা পৰিশ্ৰমে তেল আপুনি কমকে খাব কাৰণ বেছি তেল খোৱাটো এনেও আপোনাৰ স্বাস্থ্যৰ কাৰণেও ভাল নহয় এই দেখিছে নহয় মই ভাজিয়ে আছো তো ইয়া বহুত ভালকে ভাজিব কাৰণ কি অলপ বেঙেনাটো সিজুতে টাইম লয় পাতটো অলপ বুঢ়া হয় তো ভালকে ভাজিবই লাগিব আৰু ভাজি থাকোতে আপুনি নিমখ দিব তো মই এতিয়া আকৌ সেই গ্ৰাইন্ডাৰ বাটিটোতে পানী দি পিনে অকমান পানী দি পিনে আৰু অলপ টাইম ইয়াত ধুনিয়াকে ভাজি লৈছো আজি বনাই থাকোতে মালৈ বৰ মনত পৰিল মাজতে ফোন কৰি মাক কলো তুমি যে বনাইছিলা আগতে হেতু আজি মইও ট্ৰাই কৰিছো এ দেখিছে নহয় মই ইয়াত অকমান সোডা দিছো ঘৰত খাৰ নাছিল বাবে মই ইয়াত সোডা ইউজ কৰিছো আপোনালোকে এনেও দিব পাৰে সোডা নাথাকিলে বা খাৰ নাথাকিলেও এনেও মাছৰ মূৰকেটা দি এনেকে ফ্ৰাই কৰি খাই খুব টেষ্টি লাগে এতিয়া সোডা দি উঠাৰ পিছত মই ইয়াক অলপমান সিজিবলৈ দিম আৰু ইয়াত মই এতিয়া এড কৰিছো মাছৰ মূৰকেটা আমি অসমীয়া মানুহ ন খাৰ খোৱাটো আমাৰ একদম মানে জৰুৰী আৰু আমি খাৰ খামে আৰু তো মাছৰ মূৰ থাকিলে আমি অমিতাৰ খাৰ নীলাজিৰ খাৰ বেঙেনাৰ খাৰ এনেকে বন্ধাকবি বেঙেনা মিক্স কৰি পিনে খাৰ তো আমি খাৰ খাবা আপোনাৰ লাই শাকৰ খাৰ এনেকে খাও হয় নাই তো আজি আমি কিহৰ খাইছো বন্ধাকবি আৰু বেঙেনা এতিয়া মই ভাজা হোৱাৰ পিছত মই দেখিছে নহয় গ্লাছটো দি অকমানকে পানী দিছো মই আৰু অলপ পানী দিছো দি পিনে ভালকে লৰাই দি গুটেইখিনিত ঢাকনি মাৰি দিছো আৰু গেছটো কমাই দিছো 10 মিনিট মান ৰখাৰ পিছত আমাৰ ফাইনালি বস্তুখিনি হৈয়ে গল ধুনিয়াকে বন্ধাকবি পাত সিজি গল ভাজিও গৈছে লগতে বেঙেনাখিনিও সিজি গল আৰু এতিয়া মই লাষ্টত ইয়াত এড কৰিছো অকমান ধনিয়া মানে ধনিয়াটো অপচনেল হয় আপোনালোকে ভাল নাপালে নিদিবও পাৰে মই ধনিয়া খুব ভাল পাওঁ সেই কাৰণে ইয়াত দিছো
আগতেও কৈ থৈছোঁ ইয়াত চ'ডাটো অপচনেল হয়, যদি আপুনি খাৰ খাম বুলি ভাবে তেতিয়া চ'ডা দিব, আৰু আপুনি যদি এনেই বন্ধাকবি পাত আৰু বেঙেনা অলপ ভাজি খাম বুলি ভাবে তেতিয়া আপোনালোকে খাৰটো তাত দিব নালাগে, নিদিলে আপুনি তাতে অলপ হালধি এড কৰিব। এতিয়া মই গোটেইখিনি হটকেছত থৈ দিম, কাৰণ ভাত খাবলৈ অলপ দেৰি আছেতো, এইখিনি ধুনীয়াকৈ হটকেছত থ'লে গৰম হৈ থাকিব, বাহিৰত থ'লে ঠাণ্ডা হ'ব। গৰম গৰম খোৱা জুতিয়ে বেলেগ, নহয় জানো? আপোনালোকেও কিন্তু বনাই খাব দেই, কেনেকুৱা হৈছে জনাব। আৰু এতিয়া মই আপোনালোক দেখাব ওলাইছোঁ আমাৰ আজি লাঞ্চ প্লেটাৰখন, য'ত মই মাছৰ এখন মিক্স চব্জি, ভেন্দি ভাজি আৰু এইখন মোৰ খাৰ।